নমস্কাৰ বন্ধু-বান্ধৱীসকল, প্ৰিন্স ফুকল অনমিক্সাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত ডিগ্ৰীৰ যিসকল ষ্টুডেণ্ট আছে BA 6 চেম 4th চেম 2nd চেমৰ তেওঁলোকৰ এক্সাম হ'ব নে নহয় আমি তাৰ ওপৰত আলোচনা কৰিছিলোঁ। HRD মিনিষ্টাৰজনে আমাক এখন নটিচ পঠিয়ালে, সেই নটিচখন চাইছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত সেবাৰ যি ৰিজাল্ট দিবলৈ ওলাইছে 6 তাৰিখে তাৰ ওপৰত আমি তাৰ ফলাফল মেট্ৰিকৰ যিটো ফলাফল সেবাৰ কেনেকৈ চাম আৰু SMS-ৰ যোগেদি আপোনালোক কেনেকৈ ফলাফল লাভ কৰিব, মাৰ্কশ্বিট কেনেকৈ ডাউনলোড কৰিব আৰু ৱেবছাইটবোৰ কি আমি সকলো কথা এই ভিডিঅ'টোত বিৱৰি আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু যদি আপোনালোক মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখিছে মেথড টু চেক সেবা HSLC ৰিজাল্ট 2020। ইয়াত কেইবাটাও টাইপ আছে। আপুনি ৱেবছাইটৰ যোগেদি, SMS-ৰ যোগেদি, এণ্ড্ৰইড এপ্লিকেশ্যন আৰু অফিচিয়েল ৰিজাল্ট শ্বীটৰ যোগেদি আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। যদি আপোনালোকৰ তাত নেটৱৰ্কৰ প্ৰব্লেম তেতিয়াহ'লে আপোনালোক SMS-ৰ যোগেদি এই ৰিজাল্টটো চেক কৰিব পাৰিব। ৱেবছাইটৰ যোগেদি আপুনি চেক কৰিব পাৰিব। ইয়াত ৱেবছাইট দিয়া আছে, ইয়াত দুটা দিয়া আছে, sebaonline.org, resultassam.nic.in আৰু কেইবাটাও ৱেবছাইট আছে, সেইকেইটা মই কৈ দিছোঁ, আপোনালোকে নোট কৰি ল'ব। result.seba.co.in তাৰপিছত আপোনালোকে result.sebaonline.org তাত চেক কৰিব পাৰিব। আৰু এটা আছে assam-result.co.in তাত গৈ আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। মই বাৰু ডেছক্ৰিপশ্যনত গোটেইকেইটা লিংক দি দিম ৱেবছাইট, আপোনালোকে নোট কৰি থ'ব পাৰিব। তাৰপিছত SMS-ৰ যোগেদি আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। আপোনালোক যদি BSNL ইউজাৰ হয় তেন্তে সেবা টাইপ কৰিব, সেবা SEBA 20 তাৰপিছত স্পেচ দি আপোনালোকৰ ৰোল নাম্বাৰটো লিখিব আৰু তাৰপিছত 57766লৈ চেণ্ড কৰি দিব। তেতিয়া আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। যদি আপুনি জিঅ', আইডিয়া, ভোডাফোন ইউজাৰ হয় তেনেহ'লে আপুনি AS10 টাইপ কৰি এই স্পেচ দি পেলাই আপোনাৰ ৰোল নাম্বাৰটো লিখিব আৰু তাৰ পিছত 58888 চাৰিটা 8 তাৰপিছত টিবুল 1 তালৈ চেণ্ড কৰি দিব। আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। যদি আপুনি এয়াৰটেল ইউজাৰ হয় তেনেহ'লে AS10 টাইপ কৰি স্পেচ দি ৰোল নাম্বাৰটো লিখিব, তাৰপিছত 52070111লৈ চেণ্ড কৰি দিব। তেতিয়া আপোনালোকে ৰিজাল্টটো চাব পাৰিব। মই বাৰু এই ডেছক্ৰিপশ্যনত দেখাই দিম আপোনালোকক। তাৰপিছত আপোনালোকে এণ্ড্ৰইড এপৰ যোগেদিও ৰিজাল্টটো চেক কৰিব পাৰিব। মই এপছৰ লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ ডাউনলোড কৰিব পাৰিব। আৰু তাৰ যিখন ৰিজাল্ট বুকলেট তাৰ পৰাও আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। আপোনালোক ৱেবছাইটটোত ভিজিট কৰাৰ পিছত আপোনালোকৰ ৰোল নাম্বাৰ দিব, ৰোল নাম্বাৰ কোড দিব আৰু তাৰপিছত আপোনালোকৰ মাৰ্কশ্বিটখনো লগালগ তাৰ পৰাই ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমান আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।